নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ প্ৰথম প্ৰকাশিত কিছুমান নাটক উপন্যাস আলোচনী তথা চলচ্চিত্ৰ জগতৰ অতি গুৰুত্বপূৰ্ণ বঁটা সম্পৰ্কে আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন The first Assamese side magazine, Lora Bondhu, was published in which of the following years? অসমৰ প্ৰথমখন শিশু আলোচনী আছিল লৰা বন্ধু সেইখন কিমান চনত প্ৰকাশ কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1870 অপচন বি 1888 অপচন সি 1879 আৰু অপচন ডি 1883 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি 1888 The first Assamese child magazine Lora Bondhu was published in 1888 by Karunaviram Borua অসমৰ প্ৰথমখন শিশু আলোচনী লৰা বন্ধু 1888 চনত Karunaviram Borua দেৱে প্ৰকাশ কৰিছিলে He was the son of Gunaviram Borua আৰু তেওঁ হৈছে গুণাভিৰাম বৰুৱাৰ পুত্ৰ He was the first editor of the magazine আৰু এই লৰা বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক আছিল Karunaviram Borua Next question The first Assamese social drama Ram Navami was published in which of the following years অসমৰ প্ৰথমখন সামাজিক নাটক ৰাম নৱমী কিমান চনত প্ৰকাশিত হৈছিল অপচনবোৰ হৈছে অপচন এ 1870 অপচন বি 1888 অপচন সি 1857 অপচন ডি 1883 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 1870 The first Assamese social drama Ram Navami was written by Gunaviram Borua and was published in 1870 অসমৰ প্ৰথমখন সামাজিক নাটক ৰাম নৱমী গুণাভিৰাম বৰুৱা দেৱে লিখিছিল আৰু এইখন প্ৰকাশ কৰা হৈছিল 1870 চনত Borua had written this in the year 1857 and was printed in 1870 বৰুৱা দেৱে এই ৰাম নৱমী নাটকখন 1857 চনত লিখিছিলে আৰু লগতে ইয়াক প্ৰিন্ট কৰা হৈছিল 1870 চনত Next question Bhanumati, the first Assamese novel was published in which of the following years? অসমৰ প্ৰথমখন সামাজিক উপন্যাস ভানুমতি এইখন কিমান চনত প্ৰকাশ কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1870 অপচন বি 1888 অপচন সি 1890 অপচন ডি 1870 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি 1890 The first Assamese novel, Bhanumati, was written by Padmanath Gohai Borua and was published in 1890. অসমৰ প্ৰথমখন সামাজিক উপন্যাস ভানুমতি এইখন পদ্মনাথ গোহাঁই বৰুৱা দেৱে লিখিছিলে আৰু ইয়াক প্ৰকাশ কৰা হৈছিল 1890 চনত Next question Jatindranath Duara was the first Assamese writer awarded with Sahitya Academy Award in which of the following years? যতীন্দ্ৰনাথ দুৱৰা হৈছে অসমীয়া সাহিত্য জগতত সাহিত্য একাডেমী লাভ কৰা প্ৰথমজন সাহিত্যিক তেওঁ কিমান চনত এই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপচনবোৰ হৈছে অপচন এ 1955 অপচন বি 1964 অপচন সি 1952 অপচন ডি 1965 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 1955 Jatindranath Duara was a notable poet of the Jonaki era of Assamese literature. অসমীয়া সাহিত্য জগতৰ জোনাকী যুগৰ যতীন্দ্ৰনাথ দুৱৰাদেৱ হৈছে এজন অতি উল্লেখযোগ্য কবি He was the first Assamese writer awarded with Sahitya Academy Award in 1955 for his poetry book Bonful. তেওঁ হৈছে সাহিত্য একাডেমী লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক তেওঁ 1955 চনত তেওঁৰ কবিতা পুথি বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল দুৱৰা is popularly known as বনফুলৰ কবি in Assamese Literary Society আৰু অসমীয়া সাহিত্য জগতত দুৱৰা দেৱক বনফুলৰ কবি বুলি জনা যায় Next question সাহিত্য একাডেমী awards were started in which of the following years সাহিত্য একাডেমী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1948 অপচন বি 1949 অপচন সি 1954 অপচন ডি 1953 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি 1954 সাহিত্য একাডেমী award is given in the field of literature and was started in the year 1954 সাহিত্য একাডেমী বঁটা সাহিত্য জগতৰ লগত জড়িত ব্যক্তিসকলক প্ৰদান কৰা হয় আৰু প্ৰথমবাৰৰ বাবে 1954 চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছিল It is given 24 languages including Hindi and English আৰু
এই সাহিত্য একাডেমী বঁটা 24টা ভাষাত প্ৰদান কৰা হয় আৰু লগতে হিন্দী আৰু ইংৰাজী ভাষাতো প্ৰদান কৰা হয়। It is the second highest literary honor by the Indian government after the Gyanpith Award. ভাৰত চৰকাৰে সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ সন্মানটো হৈছে জ্ঞানপীঠ সন্মান আৰু জ্ঞানপীঠ এৱাৰ্ড আৰু ইয়াৰ পিছতে সাহিত্য একাডেমী বঁটাটো হৈছে ছেকেণ্ড হাইষ্ট লিটাৰী অনাৰ অৰ্থাৎ 2 নম্বৰৰ উচ্চ পৰ্যায়ৰ বঁটা। নেক্সট কুৱেশ্যন। Which one was the first Assamese film to win President Silver Medal Rajat Kamal for Best Feature Film? তলত দিয়া ছবিবোৰৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা শ্ৰেষ্ঠ অসমীয়া কথাছবিখনৰ নামটো কি? অপশ্যনবোৰ হৈছে অপশ্যন এ পবিৰুণ, অপশ্যন বি শকুন্তলা, অপশ্যন চি মণিৰাম দেৱান, অপশ্যন ডি ৰঙা পুলিচ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰঙা পুলিচ। দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৱাজ এষ্টাব্লিছড ইন 1954। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰথমবাৰৰ বাবে 1954 চনৰ পৰা প্ৰদান কৰা হৈছিল। In the 6th National Film Awards in 1958, the film Ranga Police, directed by Nip Borwa, became the first Assamese film to receive the President's Silver Medal for Best Feature Film in Assamese. 1958 চনত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত নীপ বৰুৱাদেৱে নিৰ্দেশনা কৰা ৰঙা পুলিচ নামৰ কথাছবিখনে প্ৰথম অসমীয়া শ্ৰেষ্ঠ কথাছবি হিচাপে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন। The film Pioli Fukan received the first certificate of merit by National Film Award in which of the following years? Pioli Fukan নামৰ কথাছবিখনে কিমান চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই প্ৰদান কৰা ফাৰ্ষ্ট চাৰ্টিফিকেট অফ মেৰিট বঁটা লাভ কৰিছিলে? অপশ্যনবোৰ হৈছে অপশ্যন এ 1954, অপশ্যন বি 1955, অপশ্যন চি 1956, অপশ্যন ডি 1967 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1955। In 1955, the film Pioli Fukan, directed by Phani Sharma, received the first certificate of merit. 1955 চনত ফণী শৰ্মাদেৱে নিৰ্দেশনা কৰা পিয়লি ফুকন নামৰ ছবিখনে ফাৰ্ষ্ট চাৰ্টিফিকেট অৱ মেৰিট বঁটা লাভ কৰিছিল। The Certificate of Merit Awards were discontinued from 15 National Film Awards in 1967. এই চাৰ্টিফিকেট অৱ মেৰিট যিটো এৱাৰ্ড সেইটো 1967 চনত 15 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ডৰ পৰাই বন্ধ কৰা হৈছিলে, ডিছকণ্টিনিউ কৰা হৈছিলে। নেক্সট কুৱেশ্যন। In which field is the Swarna Kamal Golden Lotus Award given? Swarna Kamal অৰ্থাৎ গোল্ডেন লটাছ বা ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক বঁটা তলত দিয়া কোনটো বিভাগৰ লগত জড়িত? অপশ্যনবোৰ হৈছে অপশ্যন এ লিটাৰেচাৰ, অপশ্যন বি চিনেমা, অপশ্যন চি ক্লাছিকেল মিউজিক, অপশ্যন ডি থিয়েটাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিনেমা। The Swarna Kamal Golden Lotus Award is given in the field of cinema. Swarna Kamal বা Golden Lotus যিটো এৱাৰ্ড এইটো চিনেমা জগতৰ লগত জড়িত। নেক্সট কুৱেশ্যন। The first Assamese film that received the first Swarna Kamal Awards for the feature film is শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে স্বৰ্ণ কমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি কথা নদী, অপশ্যন চি হালধীয়া চৰায়ে বাওধান খায় আৰু অপশ্যন ডি ৰঙা পুলিচ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হালধীয়া চৰায়ে বাওধান খায়। The first Assamese film that received the Swarna Kamal Award for the best feature film is হালধীয়া চৰায়ে বাওধান খায় in the year 1988. শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে স্বৰ্ণ কমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি হৈছে হালধীয়া চৰায়ে বাওধান খায় আৰু এই ছবিখনে স্বৰ্ণ কমল বঁটা লাভ কৰিছিলে 1988 চনত। It was translated into English as The Catastrophe আৰু এই ছবিখন ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইংৰাজী ভাষাত তাৰ নামটো হৈছে ছবিখনৰ নামটো হৈছে The Catastrophe. The social genre 1987 film was directed by Jahnu Barua and the film was written by Homen Borgohain. আৰু এই কথাছবিখন জাহ্নু বৰুৱাদেৱে নিৰ্দেশনা কৰিছিলে 1987 চনত আৰু এই কথাছবিখন লিখিছিলে হোমেন বৰগোহাঁইদেৱে। নেক্সট কুৱেশ্যন। Which of the following is the first Assamese to win the Dada Saheb Phalke Award?
দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোনজন? অপশ্যনবোৰ হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। Dr. Bhupen Hazarika had been awarded with the Dada Saheb Phalke Award in 1992. Dr. Hazarika is the only Assamese to get this award. Dr. Bhupen Hazarika দেৱে 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল আৰু তেখেত হৈছে এই বঁটা লাভ কৰা একমাত্ৰ অসমীয়া। The Dada Saheb Phalke Award is India's highest award in the field of cinema, given by the Government of India annually at the National Film Awards. It was first presented in 1969. দাদা চাহেব ফাল্কে এৱাৰ্ডটো হৈছে ভাৰতৰ চিনেমা জগতৰ লগত জড়িত আটাইতকৈ ডাঙৰ বঁটা। এই বঁটাটো ভাৰত চৰকাৰে প্ৰদান কৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগত আৰু এই দাদা চাহেব ফাল্কে বঁটা পোনপ্ৰথমবাৰৰ বাবে 1969 চনত প্ৰদান কৰা হৈছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।